হাই, মোৰ ইউটিউব চেনেল ষ্টক ভঁৰাললৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু দিনৰ 10 বজাত মই আজি ব্লগটো আৰম্ভ কৰিছোঁ। বন্ধুসকল, আজি মই ৰাতিপুৱা 7টা বজাত উঠি ল'ৰাক স্কুলত থৈ আহিলোঁ। আহি এতিয়া ঘৰত ভাইটি আৰু মই আছোঁ। গতিকে ভাবিলোঁ অকণমান চাহ বনাই খাওঁ। মাহঁত নাই, আজি মামাৰ খবৰ ল'ব গ'ল। তাৰ কাৰণে ঘৰত আমি দুজনেই আছোঁ। ৰুটি নবনাওঁ, আজি চাহ বনাওঁ খাওঁ। আৰু ভাবিলোঁ চাহখিনি মই কেনেকৈ বনাওঁ সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। ভেজ চাহ বনাম, একো বেলেগ বিশেষ নিদিওঁ। মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব। আৰু ভিডিঅ'টো শেষলৈকে চাব। মই আজিৰ দিনটোৰ থুলমূলকৈ কিছু সংখ্যক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভাল পাব। তেতিয়াহ'লে আহক, প্ৰথমতে মই খোৱাখিনি ৰেডি কৰি লওঁ। ৰাতিপুৱা খাওঁ 10টা বজাত। ঠিক আছে, দেখাই লওঁ আপোনালোকক। বনাবৰ কাৰণে মই এয়া পাতকবি লৈছোঁ। গোটেইখিনি নিদিওঁ, অলপ দিম। আৰু এটা গাজৰ লৈছোঁ। নহৰু 3 ফুটমান সৰু সৰুকৈ কুটি দিম। আদা অকণমান দিম। আৰু এয়া পিঁয়াজ এটা লৈছোঁ। পিঁয়াজ আৰু অলপ আগৰে আছে এফাল, মুঠতে 1.5 ফাল হ'ব, 1.5টা পিঁয়াজ হ'ব। 1.5টা পিঁয়াজ দিম আৰু জ্বলা দিম। এইখিনি মই প্ৰথমতে ধুনীয়াকৈ ধুই মেলি কুটি লওঁ। তাৰপিছত মই চাউখিনি ৰেডি কৰিম। চাউটো বইল কৰি লওঁ। তাৰ কাৰণে মই পানীটো গৰম হ'ব দিছোঁ আৰু ইয়াতে অকণমান নিমখ আৰু অকণমান ৰিফাইন তেল দি লৈছোঁ। এতিয়া মই পেকেট চাউ লৈছোঁ। ইয়াৰে মই আধা বনাম, আধাখিনি থৈ দিম। এয়া আধাখিনি, এইখিনিয়ে বনাম। এইখিনি বইল হ'ব দি থৈ দিওঁ। বেছি বইল নকৰোঁ, অকণমান টানতে মই কাঢ়ি দিম। আৰু এইখিনি পিছত বনাই খাম, ৰাখি দিওঁ। এইখিনি প্ৰায় হৈয়ে গ'ল, বেছি বইল নকৰোঁ। ইমানখিনিতে মই নমাই দিম, কাৰণ বেছিকৈ সিজিলে ভাল নালাগে। আৰু পাতকবিখিনি মই ইমান ডাঙৰ জোখত কাটি লৈছোঁ। পিঁয়াজ, গাজৰ, জ্বলা গোটেইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এতিয়া বনাব ষ্টাৰ্ট কৰি দিওঁ। প্ৰথমতে ইয়াৰে পানীখিনি মই টুকি লওঁ। অতি চিম্পুলকৈ বনাম। ৰাতিপুৱা টাইমত কেতিয়াবা পিঠা, কেতিয়াবা কিবা এনেকৈ বনাওঁ। আৰু আপোনালোকে বাৰু মোৰ দৈনন্দিন কামবোৰ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু ভাল পালেও ক'ব, কিবা বেয়া ভুল হ'লে কমেণ্ট কৰি দেখুৱাই দিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। তেতিয়া মই আগলৈ নতুন ভিডিঅ' বনালে আপোনালোকে ন'টিফিকেশ্যনত পাই যাব। তাৰ কাৰণে ন'টিফিকেশ্যন বেল টিপি দিব। এতিয়া আহক, চাউখিনি ষ্টাৰ্ট কৰোঁ বনাব। এতিয়া মই কেৰাহীটো পাতি দিছোঁ। ৰাতিপুৱা মই ইয়াতে পিঠা ভাজিছিলোঁ ধনুক স্কুলত দিবৰ কাৰণে। এতিয়া মই ইয়াতে চাউখিনি বনাম। প্ৰথমতে মই কেৰাহীটো গৰম হোৱাত প্ৰথমতে মই ইয়াতে মিঠাতেলখিনি দি লওঁ। আৰু গৰম হ'ব দি সেয়া মিঠাতেলখিনি গৰম হোৱাত এয়া মই আদা নহৰু সৰু সৰুকৈ কুটি থৈছোঁ, এইখিনি দি দিম। আপোনালোকে কেনেকৈ চাউ বনাই জনাবচোন। মই এনেকৈয়ে বনাওঁ, খাবলৈ খুব ভাল লাগে। এতিয়া ইয়াতে পিঁয়াজখিনি দি দিম। প্ৰথমতে মই ভেজিটেবলখিনি ভাজি লওঁ। পিঁয়াজটো বেছি ভাজিব নালাগে, এনেই এবাৰ দুবাৰ লৰাই দি ইয়াতে বন্ধাকবি, গাজৰ দি দিম। জ্বলা, বন্ধাকবি, গাজৰ এইখিনি দি দিম। এতিয়া ইয়াতে অকণমান নিমখ দি দিম, যিহেতু চাউত আগতে নিমখ দিয়াই আছোঁ সিজাওঁতে। ইয়াতে অকণমান দিলে হ'ব, বেছি দিব নালাগে। আৰু অকণমান হালধি দি দিম।
বেছি নহয় অকণমান এইখিনি অলপ টাইম ভাজি লওঁ ভেজিটেবলখিনি 5 মিনিটমান ভাজি হোৱাৰ পিছত মই ইয়াতে দি দিম বইল কৰি থৈ দিয়া চাউলখিনি ইয়াতে আৰু একো দিব লগা নাই সয়া চচ থাকিলে দি দিলোঁ হয় মোৰ খোৱা চচ শেষ হৈছে তাৰ কাৰণে এতিয়া নিদিওঁ এনেকৈ দিম অকণমান মই ইয়াতে আচাৰৰ তেল দি দিছোঁ জলফাই আচাৰে খুব টেষ্টি লাগে অকণমান লৰাই লওঁ এয়া মোৰ ৰেডি হৈ গ'ল চাহ এতিয়া মই এয়া খাম এয়া মই চাহ বনোৱা ৰেডি হৈ গ'ল মোৰ প্লেট ৰেডি এতিয়া মই খাই লওঁ খোৱা শেষ খোৱা হৈ গ'ল এতিয়া বিহুৰ সময় ঘৰত বহুত কাম আছে এইখিনি ধুই মেলি বেলেগ কাম কৰোঁ দেখাই আছোঁ তিল মেলি দিছোঁ ওপৰত ইফালে কাপোৰ ধুব আছে চোফাৰ কাপোৰ সেইবোৰো কৰোঁ ঠিক আছে ভিডিঅ'টো কেনেকুৱা পাই কমেণ্ট কৰি জনাব ওপৰত যাই আছোঁ ওপৰত তিল মেলি দিছোঁ দেখা আপোনালোকক এয়া তিল ধুই মেলি দিছোঁ পিঠাৰ কাৰণে পিঠা বনাবৰ কাৰণে আৰু গুড়া সান্ধ মানে জ্বালা গুড়া যিটো মেজিৰ কাৰণে বনোৱা হয় সেয়া বনাবৰ কাৰণে মোৰ সৰু বাগিচাখন যে আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ সেই বাগিচাখনৰ কিছু দেখাই লওঁ অলপ অলপ ডাঙৰ হৈছে চববিলাক এয়া ভোট জলকীয়াটো যে পকিব ধৰিছে আৰু মই এইখন নেট দি থৈছোঁ চৰাই যে খাই পেলাই তাৰ কাৰণে নেটখন দি থৈছোঁ নহ'লে ৰঙা ৰঙা হ'লে চৰাই আহি কুটি দিব এয়া পকিব ধৰিছে ভোট জলকীয়াটো আৰু এয়া বিনবোৰ ওখ ওখ হৈছে ফুলিব আৰু সেয়া ইয়াতৈ ভোট জলকীয়া এইডাল ফুলিছে ফুলিব লাগিছে বিলাহীবোৰ ফুলিব ধৰিছে ডাঙৰ ডাঙৰ হৈছে এতিয়া ধনিয়াবোৰ ধুনীয়াকৈ হৈছে দেখিছেনে আৰু ইফালে বিলাহী সৰু সৰুকৈ লাগিব লাগিছে এটা দুটা বিলাহী দেখাই দিওঁ ৰ'ব আপোনালোকক টিকলু বিলাহী বেবী বিলাহী এয়া দেখিছেনে এইটো সৰু একদম আৰু ইফালে পানীলাওডাল মৰি থাকিলে এয়া ৰঙালাও হৈছে ইফালেও এটা হৈছে দেখিছেনে এইটো নাই দেখা নেকি এয়া দেখিছে ওচৰৰ পৰা দেখাই দিছোঁ আৰু এইবোৰ পানীলাওডাল কি হ'ল মই ধান হেৰি কৰোঁতে ধানৰ ধূলিবোৰ ইয়াতে দি দিছিলোঁ মইতো গম নাপাইছিলোঁ যে তাতে ভেঁকুৰ লাগিব পাৰে তাৰপিছত ভেঁকুৰ লাগি পানীলাওৰ গড়টো যে মৰি থাকিল পচি থাকিল ইমান বেয়া লাগিছে লাগিব ধৰিছিলে পানীলাওডাল এয়া এয়া বিলাহী লাগিছে সৰু সৰু দেখিছেনে ডাঙৰ হ'লে আৰু দেখাম মই যেতিয়া ছিঙো তেতিয়া আকৌ দেখাম এতিয়া মই মোৰ ল'ৰাজনক আনিব যাওঁ 11টা বাজি গ'ল তাৰ ছুটি হ'ব 12টাত অকণমান দূৰ আছে ল'ৰাজনক আনি লওঁ আনিব যাওঁ এতিয়া মই আনি লওঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু লগ পাম তেতিয়াহ'লে এটি নতুন ভিডিঅ'ৰ সৈতে অন্য এদিন আপোনালোকে মোৰ আজিৰ এইখিনি কাম কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই ল'ৰাজনক আনিব যাওঁ ফোনটো লৈ নাযাওঁ থৈ যাম দূৰ আছে অলপ ঠিক আছে আজিলৈ আহোঁ তেতিয়াহ'লে আকৌ লগ পাম এটি নতুন ভিডিঅ'তে বাই বাই